ভিডিঅ'ৰ কাৰণে পৰা ৰেডি হৈ আছে গান চিলেক্ট কৰি আছে মজা আহিছে পিছফালে পুৰা বেয়া দিছে লৈছে নাই পুৰা ডেন্স বেয়া দিলে নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনালোঁ মোৰ আন এটা ভিডিঅ'টো আজি মানে মহিম খুৰাৰ যিজন আগতে ভিডিঅ' দেখা পাইছিলে মহিম খুৰাই ফোন কৰিলে ৰাতিপুৱা ফোন কৰি ক'লে ৰাকেশ তোমালোকৰ ঘৰলৈ গৈ আছোঁ আৰু খুৰা মানে কেলৈ ফোন কৰিলে কি কথা চব এক্সাৰচাইজ দেখা যায় আমাৰ ঘৰত খুৰা আহি কি কৰিলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো মোৰ চেনেলটো নতুন হয় ঠিক আছে তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যাতে তাৰে আশা থাকিল ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মই আজি ৰাকেশ ভাইটিহঁতৰ ঘৰলৈ আহিছিলোঁ আৰু ভাল লাগিলে ৰাকেশ ভাইটিহঁতৰ ঘৰত এনেই ভাল এনেই পৰিস্থিতি ভাল আৰু এওঁবিলাকৰ কথা বতৰাবিলাক ভাল লাগিছে আহি বহুত মৰম লাগিছে আৰু তোমালোকে ৰাকেশৰ চেনেলটো চাবা এওঁ বহুত ধুনীয়াকৈ এই ভিডিঅ'বিলাক বনায় আৰু তোমালোকক দিয়ে তোমালোকে চাবা আৰু বহুত আশা থাকিল আৰু লাইক কমেণ্ট শ্বেয়াৰ তোমালোকৰ যিটো বিচাৰ্য বিষয় সেইটো কৰি দিবা ধন্যবাদ থাকিল দেই তোমালোকলৈ এতিয়া মজা লাগিছে দেই চাহকাপ খাই বেছি ভাল লাগিছে হয় দে চাহকাপ কিন্তু তেনেকুৱা ৰিয়েল গৰু গাখীৰ সম্ভৱ নাজানো আজিকালি এনেকুৱা গৰু গাখীৰৰ চাহ খাবলৈ পানী আজিকালি নাপায় হয় চাহখন খাই ভাল লাগিলে ধুনীয়া লাগিলে দেই আজি মানে বহুত ভাল লাগিছে আপুনি যে আমাৰ ঘৰলৈ আহিছে আপুনি টাইম নোলায় মইনো কি মানুহনো সেই আপুনি আৰু ক'বলৈ বাকী আছে ন আপোনাৰ কথা সেই ক'ব নহয় এই আমি এটা সৰ্বসাধাৰণ গাঁৱৰ মানুহ তোমালোকৰ ঘৰলৈ এইফালে মই এই ডিউটিত আহোঁতো প্ৰায় এই আশা বাইদেউ ওচৰতে ঘৰ সেয়া দেখিবি আশা বাইদেউ হ'লেতো মই আহিয়ে থাকোঁ বা এইফালে চাপচান্তাখনত মই গৈয়ে থাকোঁ তাৰপিছত যেনিবা অহা যোৱা কৰোঁতে তোমালোকে যেনিবা কপাকপ যাওঁ কপাকপ আহোঁ মাটিটো তেনেকৈ ৰুবলৈও সুবিধা নাপাওঁ ডিউটিত আহোঁ দেই এই ঘৰটো চিনি পালে নহয় আহিব এইফালে গ'লে কেতিয়াবা আহিম আহিয়ে থাকিম দিয়া মাজে মাজে আজৰি পাম হয় আজি আজৰি পাইছোঁ কাৰণে আহিছোঁ ঠিক আছে এই খুৰা আমাৰ ঘৰলৈ আহিলে আজি খুৰা আমাৰ ঘৰলৈ আহিলে কিবা ভিডিঅ' এডিটিং কৰিবলৈ আহিছে ন খুৰা হয় এই ভিডিঅ' মানে আমাৰ শ্বৰ্ট ফিল্ম এখন আমাৰ এডিটিঙৰ কাৰণে আমি আহিছোঁ যে গোলমাল তোমালোকে দেখিছাই গোলমাল শুনিছাই এডভাৰটাইজ মাৰি আছোঁ গোলমাল নামৰ এখন ফিল্ম আহিব লোকেল গোলমাল আৰু তোমালোকে চাবা আমি এনেই জমনিকৈ ধেমালি কৰি এখন ফিল্ম বনাইছোঁ তোমালোকে চাবা বুলি বহুত আশা থাকিল দেই আৰু ভাইটি ৰাকেশৰ চেনেলতে মই তোমালোকক ক'বলৈ পাই বহুত সুখী হৈছোঁ আনন্দ লাগিছে দেই মনতে কেতিয়ালৈ আহিব এখন এইখন এৰা কথা আছে 10 তাৰিখে কি হয় চাই লৈ এয়াহে এডিটিঙৰ কাম বহুত এইবোৰ এই পটককৈ নহয়তো বস্তুবিলাক আৰু মিলাওঁতে অকণমান হ'ব তেওঁ এডিটিং কৰা মানুহজনেহে জানে কেনেকুৱা কি কৰিব লাগে দেই আমিনো কি জানো আমাৰ এতিয়া ডাবিংবিলাকে লৈ আছে এয়া আমাৰ এডিটিং কৰি আছে চাওক উঠাই দিয়া চাওক ইয়াৰ পৰা ইয়াতে এডিটিং কৰিব এতিয়া আমাৰ ঘৰলৈ আহিছে এডিটিঙৰ তোমাৰ নামটো কি মোৰ নাম অংকন গগৈ ক'ৰ পৰা আহিছে ঘৰ যোৰহাটত নহয় জানো যোৰহাটৰ নাম মই একচুৱেলি গোলাঘাটত ন মেইন যোনজন মানে শ্বৰ্ট ফিল্মখন বনাই আছে তেওঁ যোৰহাটৰ হয় আপুনি লগ পাইছিলে যে এই কিবা কামত লখিমপুৰ যাবলগীয়া হ'ল সেইবাবে নাহিলে ইয়ালৈ মেইন কামখিনি মানে মই কৰিছোঁ এডিটিং তাৰপিছত কেমেৰামেন গোটেইখিনি মই লৈ আছোঁ এতিয়া এইজন আমাৰ মুহিম খোৱা ল'ৰা চিনি পাই চাগে কিবা এটা কোৱা তুমি খুৰা হাঁহি এটা মাৰি দিয়ক হাঁহিতে ভাল লাগিব খুৰা হয় নহয় হেৰি নহয় এই কিমাননো হাঁহিম জীৱনত হাঁহিয়ে আছোঁ জন্ম হোৱা দিনাখনৰ পৰা আজিলৈকে ধৰি হাঁহিয়ে আছোঁ হাঁহিয়ে থাকোঁ মই হাঁহি ভাল পোৱা মানুহ হাঁহিটো মোৰ এটা বেমাৰী নেকি এনি টাইম মুখৰ হাঁহিটো থাকে প্ৰায় বেয়া পায় কিছুমান মানুহে আৰু কিছুমান মানুহে ভাল পায় বাৰু ঠিক আছে কিমাননো হাঁহিম আৰু ন তুমি কমেডি কথা বহুত কমেডি কথা এটা কোৱা এই কমেডি কথা ক'লে কি আছিলে তাক লৈ এই এওঁ কয় সেনেকৈ নাই মই কমেডি নকওঁ ইজনেহে কয় মই মনে মনেহে থাকোঁ মই আকৌ উল্টা মই মনে মনে বহি থাকোঁ সেইজনক লৈ আহিব লাগিছিল তাৰ ওচৰত থাকিব নোৱাৰা ইমান মজা লাগে নহয় এই ঔষধ মই বহুত দিনৰ পৰা চাইছোঁ ঐ ভাই এই ঔষধ চালি মই বহুত দিনৰ পৰা চাই আছোঁ ঐ ভাই এই ঔষধ চালি মই বহুত দিনৰ পৰা চাই আছোঁ ঐ ভাই এই ঔষধ চালি মই বহুত দিনৰ পৰা চাই আছোঁ চাচোন মিলিছে না মিলা ব'ল আনা যাবই লাগিব ব'ল আনা
যাবই লাগিব এই কৰি লৈ দিলে অকণমান লাহে জলদি ক'বা কিন্তু অকণমান এটা এই ব'লা না যাবই লাগিব ব'লা না যাবই লাগিব এই ব'লা না ব'লা না যাবই লাগিব যিটো ঘৰ চলা আনিছিলোঁ সেইটো ঘৰ চলা নিবলৈ লগত নিছে শকত তাৰমানে অকণমান এটা কেকটা লগ ব'লা না যাবই লাগিব ব'লা না অকণ ভইচটো ল' কৰি পেলাই ক'বা হা পুৰা এতিয়া আকৌ ভিডিঅ' বনাব ন এতিয়া আকৌ ধুনীয়া ভিডিঅ' এটা বনাম ভুল আছে বুলি কৈছে তহঁত তোমালোকক ভুলত উঠিম দে ভুলত উঠি ধুনীয়া ভিডিঅ' এটা বনাম আজি যাতে গধূলিকৈ তাতে সেইটো ফালি দিয়ে দেই তোমালোকৰ ইয়াত আহি ভাল লাগিছে তোমালোকৰ পৰিৱেশবিলাক ভাল লাগে আৰু নিজানমূৰীয়া হয় বাৰু বহুত ভাল লাগে এনেকুৱা তোলা এই চাৰিফুট তোলা লাগিল হয় দেখিছা নহয় তাকেহে তোলা হ'ল বৰ বগা আহিছে যে মইতো ইমান বগা নহয় অঁ ৰ'বা এই আকৌ তোলা হ'ল ঠিক আছে ঠিক আছে আকৌ চেল্ফি দেই চেল্ফি মেন পুৰা হাঁহি দেখিছে নাই অঁ ঠিক আছে হ'ব এতিয়া ধৰি ল এয়া খুৰা আজি আমাৰ ঘৰত চবেই গম পাই চাগে বহুত ভিডিঅ' বনালোঁ আৰু খুৰা কিছুমান শ্বৰ্ট ফিল্ম এখন আছিলে শ্বৰ্ট ফিল্মখনৰ মানে প্ৰথম কৈছিলোঁ নতুন প্ৰথমকৈ আহি তেওঁৰ পৰা ডাবিঙত কিছুমান ল'লোঁ লৈ হেৰি কৰিলোঁ অকণমান এয়া আগবঢ়াবলৈ আহিলে এতিয়া লৈ ইমান ধুনীয়া জেগা চোৱাচোন তোমালোকৰ জেগাবিলাক চোৱাচোন কি মস্তি লাগিছে কিন্তু বানপানী হৈ আছে বানপানীতে ধুনীয়া ভূৰ আছিলে ভূৰখন এতিয়া লৈ গুচি গ'ল এই তাতে ভিডিঅ' বনাম বুলি আহিছিলোঁ আৰু ভিডিঅ' কেইটামান বনাম বাৰু সৰু ৰাইজক দেখাবৰ কাৰণে দেখিবা নহয় মই দিম আৰু এই ভাইটি ধুনীয়া চেনেল আছে তোমালোকে যিটো ইউটিউব চেনেল তোমালোকে চাবা লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰি দিবা দেই আমাৰ ভাল লাগে আমি অসমীয়া আচলতে ধুনীয়াকৈ আমি কৰিব লাগে ছাপোৰ্ট কৰি যাবা আমি সদায় তোমালোককতো আমি ছাপোৰ্ট কৰোঁৱেই তোমালোকৰ যিবিলাক ভিডিঅ' আমিতো ইফালে সিফালে দিয়ে পঠিয়াওৱেই চোৱাচোন তোমালোকে কি ধুনীয়া এটা পৰিৱেশত আমি আছোঁ আৰু এই ভাইটিয়ে কিবা এটা মানে হেৰি খুৰা আমাৰ ঘৰলৈ আহিছিলে চবেই গম পাইছিলে চাগে অলপকৈ হ'লেও ওচৰৰ মানুহে গম পাইছে আৰু কিছুমান খুৰাই ৰিলচ বনাই থাকে যে এই ৰিলচকেইটাৰ কাৰণে আমি ভাল জেগা এটা দেখুৱাবলৈ গ'লে খুৰাই আমাৰ ইয়াতে ভাল জেগা এটা আছিলে নিজানকৈ এই জেগাটোতে বনালোঁ কেইবাটাও ৰিলচ বনাইছোঁ আপোনালোকে চাব পাৰিব ৰাতিলৈ দিব চাগে ন ৰাতিলৈ পাই যাব ঠিক আছে খুৰাক ইয়াৰ পৰা বিদায় দিলোঁ ঠিক আছে বাই দেই